হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই অন্য এটি ভিডিঅ'লৈ। আজি আমি আহিলোঁ শ্ৰীপেৰুম্বুদুৰ ৰাজীৱ গান্ধী পাৰ্কলৈ। এফালে আজি ছানডে, বহুত মানুহ আহিছে চাবৰ কাৰণে। ভাবিলোঁ আমিও দুজনে আহোঁ বুলি। ইয়াতে ৰাজীৱ গান্ধীক বম দি হত্যা কৰিছিল 1991 চনত। ইয়াতে হত্যা কৰিছিল, দেখিছা? এতিয়া গোটেই মানুহখিনি আকৌ উলিয়াই পঠিয়াই দিব, টাইম হৈ গৈছে যে। তেখেতে জন্ম হৈছিল 1994 চনত আৰু হত্যা কৰিছিল 1991 চনৰ 21 মে' দিনাখনক। সোনকালে গুচি যাওঁ, যাবলৈ কৈছেগৈ। এনেই অকণমান চালোঁ আৰু এতিয়া গধূলি হ'ল, যাবগৈ লাগে। এতিয়া ওলাই গৈছোঁ আৰু এতিয়া মাছ ল'ব লাগে, মাছ লৈ গুচি যাওঁ আৰু ন। তাৰপৰা আকৌ নাইট চিপো আছে, নাইট চিপো যাব লাগে। এতিয়া 6টা বাজিব ওচৰ হ'ল আৰু 10 মিনিট আছে। বাইকখন ক'ত আছিলোঁ? কোন চিটি? হা? আমি মাছৰ দোকান পালোহি। এতিয়া মাছ 2 কেজিমান লৈ লওঁ। এতিয়া মাছ বনাই মেলি খাই মেলি ডিউটি যাব লাগিব। নাইট চিপ আছে। ಓಕೆ ಓಕೆ ಅಮ್ಮ. ಅದೇನಾ ಮೀನಮ್ಮ? ಪುರಿಲೆ জাষ্ট ডিউটি পালোহি আৰু আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।